সাবকনসিয়াস মাইন্ডক অর্থাৎ অবচেতন মনক ব্যবহার কৰি আপুনি জীৱনত যি বিচাৰে সেয়াই পাবলৈ সম্ভৱ হ'ব। কেনেকৈ এইটো জানিবলৈ আজিৰ এই ভিডিঅ'টো আপুনি প্ৰথমৰ পৰা শেষলৈকে চাওক। তো বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি জানেনে আমাৰ মাইণ্ডৰ দুটা মেজৰ পাৰ্ট আছে। নাম্বাৰ 1 কনসিয়াস মাইণ্ড এণ্ড নাম্বাৰ 2 সাবকনসিয়াস মাইণ্ড। কনসিয়াস মাইণ্ড অৰ্থাৎ চেতন মন আৰু সাবকনসিয়াস মাইণ্ড অৰ্থাৎ অবচেতন মন। কনসিয়াস মাইণ্ড অৰ্থাৎ চেতন মনে আমাৰ থিংকিং, লজিক, এনালাইসিস, ডিসিশন এনেকুৱা ধৰণৰ কামবোৰ কন্ট্ৰোল কৰে আৰু সাবকনসিয়াস মাইণ্ড অৰ্থাৎ অবচেতন মনে আমাৰ ফিলিংস, হেবিট, ইমোশন, মেমৰিজ, ফেইথ, ফিলিংস আদি এইবোৰ কন্ট্ৰোল কৰে। আমাৰ যি কনসিয়াস অৰ্থাৎ চেতন মন আৰু অবচেতন মন অৰ্থাৎ সাবকনসিয়াস মাইণ্ড আছে, ইয়াৰে কনসিয়াস মাইণ্ডে আমাৰ মাইণ্ডৰ অনলি 10% হে ইউজ কৰে আৰু সাবকনসিয়াস মাইণ্ডে মাইণ্ডৰ সম্পূৰ্ণ 90% ইউজ কৰে। সেয়েহে আপুনি এটা কথা ভাবক যে সাবকনসিয়াস মাইণ্ডৰ কিমান পাৱাৰফুল হয়, সাবকনসিয়াস মাইণ্ড কিমান পাৱাৰফুল হয়। কনসিয়াস মাইণ্ডে অকল আমাৰ 10% হে মাইণ্ডৰ ইউজ কৰে আৰু সাবকনসিয়াস মাইণ্ডে আমাৰ 90% ইউজ কৰে। সেয়েহে সাবকনসিয়াস মাইণ্ডৰ পাৱাৰ কনসিয়াস মাইণ্ডতকৈ বহুখিনি বেছি হয় যদি আমি সেইটোক ইউজ কৰিব পাৰোঁ। পৃথিৱীত যিবিলাক মানুহ সাকসেছ হৈছে, যিবিলাক মানুহে জীৱনত এচিভ কৰিছে, তেওঁলোকে তেওঁলোকৰ সাবকনসিয়াস মাইণ্ডক ভালদৰে ব্যৱহাৰ কৰিব পাৰিছে। সেয়েহে তেওঁলোকে জীৱনত সাকসেছ হ'ব পাৰিছে, জীৱনত বহুখিনি এচিভ কৰিব পাৰিছে। আৰু যিবিলাক মানুহে সাবকনসিয়াস মাইণ্ডক ইউজ কৰিব নোৱাৰে, তেওঁলোকে জীৱনত এভাৰেজ ৰৈ যায়, কেতিয়াও ভালদৰে এচিভ কৰিব নোৱাৰে, ভালদৰে মানে আগবাঢ়ি যাব নোৱাৰে। যিবিলাকে অকল কনসিয়াস মাইণ্ডৰ ওপৰত ডিপেণ্ড কৰে, সাবকনসিয়াস মাইণ্ডক ভালদৰে ইউজ কৰিব নোৱাৰে বা ব্যৱহাৰ কৰিব নাজানে। অবচেতন মন অৰ্থাৎ সাবকনসিয়াস মাইণ্ডৰ কিমান পাৱাৰ হয় এইটো জানিবলৈ এটি পৰীক্ষা কৰা হৈছিলে। পৰীক্ষাটোৰ নাম আছিলে প্লাচিবো এফেক্ট। এই পৰীক্ষাটোত কি কৰা হৈছিলে, কিছুমান একে ধৰণৰ ৰোগী লোৱা হৈছিলে আৰু সেই ৰোগীবোৰক দুটা দলত ভাগ কৰা হৈছিলে। প্ৰথম দলটোক দুনিয়াৰ সকলোতকৈ বেষ্ট মেডিচিনটো দিছিলে সেই বেমাৰটোৰ বাবে, আৰু যিটো দ্বিতীয় গ্ৰুপ আছিলে সেইটোক সেই অৰিজিনেল মানে মেডিচিনটোৰ নিচিনাকৈ ডুপ্লিকেট মেডিচিন বনাই দিছিলে। দুয়োটাকে একে সময়ত খাবলৈ দিছিলে, একে ধৰণে খাবলৈ দিছিলে আৰু এটা স্পেচিফিক টাইমত গৈ দুয়োটাৰে ৰিকভাৰীৰ পাৰ্চেণ্টেজ মানে বেমাৰ ভাল হোৱাৰ পাৰ্চেণ্টেজ জুখিলে আৰু আচৰিত আছিলে যে দুয়োটাৰে বেমাৰ ভাল হোৱাৰ পাৰ্চেণ্টেজ একেই আছিলে। এইটো কিহৰ বাবে হৈছে? এইটো হৈছে অকল সাবকনসিয়াস মাইণ্ডৰ বাবে। কাৰণ যিবিলাকক ডুপ্লিকেট মেডিচিন দিয়া হৈছিলে তেওঁলোকে এইটো ভাবিছিল যে তেওঁলোকে দুনিয়াৰ সকলোতকৈ বেষ্ট মেডিচিন খাই আছে, পৃথিৱীৰ সকলোতকৈ বেষ্ট মেডিচিন খাই আছে, সেয়েহে তেওঁলোকৰো বেমাৰ ভাল হ'ব। আৰু ঠিক সেইমতে সাবকনসিয়াস মাইণ্ডে সেইটো কনসিয়াস মাইণ্ডক মেছেজ পঠাইছে আৰু কনসিয়াস মাইণ্ডে সেইটো বডিক ছিগনেল পঠাইছে আৰু সেইমতে বডি ৱাৰ্ম হৈ বা বডি হিট হৈ সেইটো মানে ৰিকভাৰীৰ পাৰ্চেণ্টেজটো একেই কৰিছে, অৰ্থাৎ তেওঁলোকৰ বেমাৰ ভাল হোৱাত একে সমান সুবিধা হৈছে। আই হোপ আপুনি সাবকনসিয়াস অৰ্থাৎ অবচেতন মনৰ কিমান শক্তিশালী হয়, কিমান পাৱাৰফুল হয় সেই কথাটো ভালদৰে অনুমান কৰিব পাৰিলে। এতিয়া কথা হ'ল যে এই সাবকনসিয়াস মাইণ্ডৰ শক্তিক কেনেকৈ ব্যৱহাৰ কৰি আমি আমাৰ জীৱনত বিচৰা সকলোবোৰ বস্তু পাবলৈ সক্ষম হ'ব পাৰিম বা সম্ভৱ কৰি তুলিব পাৰিম। ইয়াৰ বাবে আপুনি এটা কথা জানিব লাগিব যে এই সাবকনসিয়াস মাইণ্ড কেতিয়া আমাৰ সকলোতকৈ শক্তিশালী হৈ থাকে, কেতিয়া এই সাবকনসিয়াস মাইণ্ড সকলোতকৈ সক্ৰিয় বা এক্টিভ হৈ থাকে। এই সাবকনসিয়াস মাইণ্ড যেতিয়া আমি ৰাতি শুবলৈ যাওঁ, আমাৰ টোপনি যোৱাৰ 5 মিনিট আগত সকলোতকৈ বেছি এক্টিভ হৈ থাকে, সকলোতকৈ বেছি শক্তিশালী হয়। সেয়েহে সেই 5 মিনিট সময়ত আমি যিমান দূৰ পাৰোঁ পজিটিভ কথা চিন্তা কৰিব লাগে, নিগেটিভ কথা কেতিয়াও আমি চিন্তা কৰিব নালাগে। কিন্তু ইন জেনেৰেলি আমি যেতিয়া শুবলৈ যাওঁ, আমি শুৱা পাতিত যোৱাৰ লগে লগে আমি গোটেই দিনটোত কিমানবোৰ আমাৰ লগত বেয়া হ'ল, কোনে আমাক কেনেকৈ বেয়াকৈ ক'লে, কি কি লছ হ'ল, কি যিমান নিগেটিভ কথা আছে আমি সেইবোৰ চিন্তা কৰিবলৈ লওঁ। কিন্তু এইটোত আপোনাৰ কোনো ভুল নাই। এইটো আমাৰ সমাজ ব্যৱস্থাতে আমাৰ মাইণ্ডে এনেকুৱা এটা ষ্ট্ৰাকচাৰ লৈ লৈছে যে আমি সেইবোৰ চিন্তা কৰিবলৈ লওঁ ইন জেনেৰেলি। কিন্তু যদি আপুনি আপোনাৰ জীৱনত এচিভ কৰিব বিচাৰে, যদি আপুনি জীৱনত যিবোৰ আশা কৰে সেইবোৰ পাবলৈ বিচাৰে, তেনেহ'লে আপুনি তাৰ সম্পূৰ্ণ ওলোটা কৰিব লাগিব। আপুনি
সেই 5 মিনিট সময় যিখিনি টাইমত আপোনাৰ টোপনি যোৱাৰ 5 মিনিট সময় থাকে সেই 5 মিনিট সময়টো আপুনি কি কৰিব লাগিব যিমান পজিটিভ কথা আছে চিন্তা কৰিব লাগিব আপুনি এনেকৈ চিন্তা কৰিব লাগিব আপুনি মাইণ্ডক এইটো ক'ব লাগিব যে আপুনি পৃথিৱীৰ সকলোতকৈ শক্তিশালী ব্যক্তি আপুনি জীৱনত যি বিচাৰে সেইটো পাবলৈ সক্ষম হ'ব আপোনাক ঘৰৰ মানুহে আপোনাৰ বন্ধুবৰ্গ সকলোৱে সাপোৰ্ট কৰে আৰু অহাকালি আপোনাৰ বহুত ভালদৰে যাব আৰু আপুনি আপোনাৰ সেই মাইণ্ডক টোপনি যোৱাৰ 5 মিনিট আগত এইবিলাক কওক যে আপুনি যিবিলাক বস্তু বিচাৰে জীৱনত সেইবিলাক বস্তু ৰিমাইণ্ড কৰি দিয়ক মাইণ্ডক সেইবিলাক বস্তু ৰিমাইণ্ড কৰি আপুনি টোপনি যাবলৈ ট্ৰাই কৰক তেতিয়া নিশ্চয় আপুনি জীৱনত বিচৰা সকলোবোৰ বস্তু পাবলৈ সক্ষম হ'ব আৰু এইখিনিতে আপোনাক কওঁ যে যদি আপোনাৰ অহাকালি এক্সাম আছে বা কিবা ইণ্টাৰভিউ আছে তেনেহ'লে আপুনি এইটো এনেকুৱা মাইণ্ডক পজিটিভলি কওক যে অহাকালি আপোনাৰ এক্সাম ভাল হ'ব আপুনি বহুত ধুনীয়াকৈ লিখিব আপুনি যিবিলাক কুৱেশ্যন চাইছে সেইবিলাক কুৱেশ্যন এক্সামত আহিব আৰু যদি আপোনাৰ ইণ্টাৰভিউ আছে তেনেহ'লে আপুনি ভাবক যে আপোনাৰ ইণ্টাৰভিউ ভাল হ'ব আপুনি যিটো জবৰ বাবে ইণ্টাৰভিউ দিব সেইটো আপুনি ছাকচেছ হ'ব পাৰিব চ' যিটো কাম থাকে অহাকালি আপুনি ৰাতি টোপনি যোৱাৰ 5 মিনিট আগত সেইটোৰ বিষয়ে পজিটিভলি ভাবক যিমান পাৰে আপুনি পজিটিভলি ভাবক তেতিয়া আপোনাৰ ৰিজাল্ট বহুখিনি মানে পজিটিভ হোৱাৰ বা আপুনি ছাকচেছ হোৱাৰ বহুখিনি মানে সম্ভাৱনা বাঢ়ি যায় সেয়েহে আপুনি সেই 5 মিনিট সময়ত যিমান পাৰে পজিটিভ কথা চিন্তা কৰিবলৈ লওক এতিয়া চাগে আপোনাৰ মনত এটা প্ৰশ্ন উদয় হৈছে যে এই 5 মিনিট সময় আমি এনেকৈ কৰাৰ পিছত ইমান সহজতে কাম কৰাৰ পিছত আমি জীৱনত যি বিচাৰো সেয়াই পাম নে যদি পাওঁ কেনেকৈ পাম চাওক সাবকনচিয়াস মাইণ্ড বহুত শক্তিশালী হয় কিন্তু যদিও সাবকনচিয়াস মাইণ্ড বহুত শক্তিশালী হয় ইয়াৰ এটা দুৰ্বলতা আছে ইয়াৰ প্ৰধান দুৰ্বলতা হৈছে ডিষ্টিংশ্যন অৰ্থাৎ ই কোনো বস্তুৰ পাৰ্থক্য বুজি নাপায় কোনটো ৰিয়েল হয় কোনটো ফেক হয় সেইটো নিৰ্ণয় কৰিব নোৱাৰে সেয়েহে আপুনি যিটো চিন্তা কৰে সেইটোৱে পাবলৈ এই সাবকনচিয়াস মাইণ্ডে সেইটো টানি আনিবলৈ আপোনাৰ ওচৰলৈ ট্ৰাই কৰি থাকে কাৰণ সাবকনচিয়াস মাইণ্ডে এইটো বুজি নাপায় যে এইটো কিমান দূৰ সত্য হয় কিমান দূৰ ৰিয়েল হয় কিমান দূৰ ফেক হয় সেইটো বুজি নাপায় আপুনি যিটো চিন্তা কৰে সেইটোকে ৰিয়েল বুলি ধৰি লয় আৰু যেতিয়া আপুনি ৰাতিপুৱা টোপনিৰ পৰা শুই উঠিব সেইটো সাবকনচিয়াস মাইণ্ডে কনচিয়াস মাইণ্ডক সেই মেছেজটো পঠাই থাকে যে এই মানুহজনে এইটো বিচাৰে এই মানুহজনৰ জীৱনত এইটো হ'ব লাগে আৰু তেতিয়া কনচিয়াস মাইণ্ডে সেইটো কৰিবলৈ আপোনাক উৎসাহিত কৰে বা সেইটো পাবলৈ আপোনাক কনচিয়াস মাইণ্ডে অনবৰত মানে প্ৰেৰণা দি থাকে চ' সেয়েহে সেইটো আপুনি পাবলৈ সক্ষম হয় তো বন্ধু আজি আপুনি এইটো এবাৰ ট্ৰাই কৰি চাওক যেতিয়া আপুনি শুবলৈ যাব টোপনি যোৱাৰ 5 মিনিট আগত আপুনি যিমান পজিটিভ কথা আছে যিমানবোৰ পজিটিভ থিংকিং আছে যিমান বস্তু আপুনি জীৱনত বিচাৰে সেইবোৰ বিচৰা বস্তুবোৰৰ কথা আপুনি মাইণ্ডক ৰিমাইণ্ড কৰি দি আপুনি টোপনি যাবলৈ ট্ৰাই কৰক নিশ্চয় অহাকালি আপুনি অকণমান হ'লেও পাৰ্থক্য দেখিবলৈ পাব তো বন্ধুসকল আজিৰ এই ভিডিঅ'টোত এইখিনি আছিল আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো ভাল পালে যদি এই ভিডিঅ'টো ভাল পালে তেনেহ'লে প্লিজ এটা লাইক এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব আৰু অৱশেষত যদি আপুনি আমাৰ এই চেনেলটোলৈকে প্ৰথমবাৰ আহিছে তেনেহ'লে প্লিজ ভিডিঅ'ৰ তলত থকা ছাবস্ক্ৰাইব নামৰ বুটামটোত ক্লিক কৰি এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু আমাৰ পৰিয়ালৰ সদস্য হৈ পৰক আৰু ওচৰতে থকা বেল আইকনটো দবাই দিব তেতিয়াহে আপুনি আমাৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ সক্ষম হ'ব